আজি 10 তাৰিখ ফেব্ৰুৱাৰী 2023 সমগ্ৰ আজি বাক্সা জিলাত আমি যিমান NPS কৰ্মচাৰী আছে আজি আমি কৰ্মবিৰতি ঘোষণা কৰিছোঁ বা পালন কৰিছোঁ কিয়নো আমাৰ যি NPS এই ভয়ানক NPSটো আমি বাতিল কৰাৰ কাৰণে বাৰম্বাৰ আমি অসম চৰকাৰ আমি অনুৰোধ কৰি আছোঁ কিন্তু এতিয়ালৈকে আমাৰ যি অনুৰোধ এইটো আমাৰ অসম চৰকাৰে এতিয়ালৈকে আমাৰ ওপৰত কোনো ইনিচিয়েটিভ লোৱা দেখা নাই সেয়েহে আজি 10 ফেব্ৰুৱাৰী আমি আটাই ডিপাৰ্টমেণ্টে এক্সেপ্ট যাৰ পৰীক্ষা আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এতিয়া পৰীক্ষা চলি আছে এইবিলাকক আৰু মেডিকেল ইয়াৰ পিছত আৰু মিলিটাৰী পুলিচ ডিপাৰ্টমেণ্ট এইবিলাক আমি বাদ দি পেলাই যিমান আমাৰ আমোলা বিষয় আছে এইবিলাক লৈ পেলাই আজি আমি গোটেইটা ডিপাৰ্টমেণ্টত আমি আজি এই প্ৰতিবাদ কাৰ্যসূচীটো আমি কিবা কৰিছোঁ আমি ফ'ল' আপ কৰিছোঁ আৰু আজিৰ দিনত আজি যে আমি প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদেদি আমি অসম চৰকাৰক আমাৰ ডাইনামিক লিডাৰ বা ডাইনামিক চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ কৰিছোঁ বাৰম্বাৰ অনুৰোধ কৰিছোঁ আমাৰ যি NPSৰ যি ভয়াৱতা এই ভয়াৱতাটো সোনকালে আমাক তাৰমানে এইটো দূৰ কৰি পেলাই আমাৰ অসমৰ যিমানজন মানে NPS এমপ্লয়িজ আছে এইবিলাক আমাৰ সোনকালে মানে OPSটো ৰেষ্ট'ৰ কৰি পেলাই আমাৰ ভৱিষ্যতটো উজ্জ্বল কৰিব লাগে আৰু অহাবোৰ দিনত আমাৰ যি ল'ৰা ছোৱালীবোৰ যি কিবা আশংকা বা যি তাৰ টাৰ্গেট এইবিলাক মানে ফুলফিল কৰাৰ কাৰণে আপোনাৰ থ্ৰুৱেদি আমি আজি অনুৰোধ কৰিছোঁ আৰু আমি আশা কৰিছোঁ বিৰাট সোনকালে আপুনি আমাৰ ওপৰত বেছ কৰি পেলাই আমাক ভৱিষ্যতটো চাই পেলাই আপুনি যেন আমাক NPSটো মানে বাতিল কৰি পেলাই সোনকালে আমাৰ OPSটো আপুনি আমাৰ হাতত লৈ আকৌ ঘূৰাই দিব বুলি আমি অনুৰোধ কৰিছোঁ আৰু আশা কৰিছোঁ একদম 2 মাহ পিছতে বা 3 মাহ পিছতে আপুনি আমাক মানে ভৱিষ্যতটো চাই পেলাই মানে আমাৰ OPSটো সোনকালে আপুনি ৰেষ্ট'ৰ কৰে মই এইটো আপোনাক অনুৰোধ কৰিছোঁ